মই বিপুল তালুকদাৰ মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ এটা ধৰ্মীয় অনুষ্ঠানত আৰু এই ধৰ্মীয় অনুষ্ঠানটো হৈছে নলবাৰীত আৰু নলবাৰীৰ বাৰগোপাল থানত মই আজি গৈ উপস্থিত হ'ম আৰু তাতে বাৰগোপাল থানৰ কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। তেনেহ'লে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে আমি গৈ আছোঁ আৰু তাত বৰ ধুনীয়া এখন থান আছে, বাৰগোপাল থান হয় আৰু তাৰে কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে আহিব নোৱাৰিব পাৰে, কিন্তু এই থানখনত বহুতো প্ৰমাণিত হয়। আপোনালোকে দূৰৰ পৰাই সেৱা জনাব পাৰে। লগতে আমি জাৰ্ণি কৰি আছোঁ, তাৰে কিছু দৃশ্য লগতে এই থানখনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বৰ্তমান আমি শৰাইঘাট ব্ৰিজ পালোঁ। শৰাইঘাট ব্ৰিজ হয়, লগতে এয়া পাইলট দা আমাৰ ভাগিন বৰ ধুনীয়াকৈ গাড়ী চলাই গৈ আছোঁ শৰাইঘাট ব্ৰিজৰ ওপৰেৰে। থান নলবাৰী। বাৰগোপাল থানৰ মেইন মন্দিৰটো হয়, আপোনালোকক দেখাইছোঁ। মেইন মন্দিৰটো এইটো হয়। ইয়াতে আপোনালোকক কিবা ক'ব বিচাৰিছে পূজাৰীয়ে, গতিকে আপোনাৰ ইয়াতে কেনেকুৱা লাগিছে মন্দিৰত? ভাল লাগিছে। আজিতো আপোনালোকৰ ভিৰটো বহুত ভিৰ। 42 বছৰ কাম কৰিলোঁ এই মন্দিৰত। এই মন্দিৰত 42 বছৰ। আচ্ছা,
আৰু ৰাতি কেইটা বজালৈ চলিব? ৰাতি 12টা বজাত গুচি যাম আৰু 12টাত। নাম ধৰিবনে ৰাতি আজি? নাম আজি নাই, আগতে নামখন ধৰি দিলোঁ। আগতে নাম ধৰা গৈছে। কেইখন গাঁৱে ধৰে? কেইখন গাঁৱে নাম ধৰে? এই 12খন গাঁও। 12খন গাঁৱে নাম ধৰে ইয়াতে, একেলগে নাম ধৰে তাল নাম। গতিকে আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক সকলোকে ইয়াত অহা থকা বছৰটোত লগ পাম বুলি আশা কৰিলোঁ। গতিকে মই এখেতসকলক এবাৰ দেখাইছোঁ সম্পূৰ্ণভাৱে। এনেকৈ নলবাৰী বাৰেকপাৰ থানত মই আহিছিলোঁ আৰু তাৰে দৃশ্যসমূহ মই দেখাবলৈ চেষ্টা কৰিছোঁ। লগতে ইয়াতে বাইদেউ এজন আছে আৰু বাইদেউজনে ইয়াৰে কিছু কথা ক'ব বিচাৰিছে। আপোনালোকে বাইদেউৰ মুখেৰে শুনকচোন। আটাইকে নমস্কাৰ জনাইছোঁ। মই এই বনগাঁৱৰে বোৱাৰী আৰু শিক্ষয়িত্ৰী। আজি মোক সু-লেখিকা আৰু সমাজ সেৱিকা হিচাপে ইয়ালৈ মাতিছে পানী তোলা পৰ্ব উদ্বোধনীৰ কাৰণে আৰু বন্তি প্ৰজ্বলন কৰাৰ কাৰণে। আৰু আজি এই অনুষ্ঠানটো আমাৰ নৱম বাৰ্ষিক গৰখীয়া হোৱা আৰু পঞ্চগ্ৰাম মিলি এই অনুষ্ঠানটো কৰি অহা হৈছে। আৰু আজি এই নৱম বাৰ্ষিকত আমি বহু ভক্তপ্ৰাণ ৰাইজক পাইছোঁ। লগতে কণ কণ অকণি বহু গৰখীয়া ইয়াত বহু ৰাইজৰ পৰা মৰম কিছুমানে খাদ্য সামগ্ৰী ভোগ জলপান আনি ধুনীয়াকৈ গৰখীয়া সেৱা আপ্যায়ন কৰিছে। আৰু আৰম্ভণিতে তেওঁলোকক ভৰি ধুৱাই সকলোৱে গৰখীয়া সেৱা কৰি ইয়াত আদৰণি আমি জনাইছোঁ। আৰু এনেকৈ কাৰ্যসূচী আমাৰ চলি থাকিব, দিনজোৰা কাৰ্যসূচী। ইয়াৰ পিছতে ভোগ বিতৰণ আছে, সমূহীয়া ৰাইজৰ লগত গৰখীয়াসকলে ভোগ কৰিব। তাৰপিছতে আকৌ নাম ধৰ্ম আছে আৰু এনেকৈ আকৌ গোটেই আবেলি 6 বজালৈ এই কাৰ্যসূচী আমাৰ চলি থাকিব। আৰু এইখিনি মই মোৰ ফালৰ পৰা আজি শুভ উদ্বোধনী কাৰ্যসূচীত মই উদ্বোধিকা হিচাপে মতাৰ কাৰণে মোৰ মনৰ দুআষাৰ মই ক'বলৈ পাই সুখী হৈছোঁ। ধন্যবাদ। আকৌ নমস্কাৰ জনাইছোঁ। ধন্যবাদ বাইদেউ। আপুনি এইখিনি মানে লেখিকা হিচাপে মাতিছে। ৰাইজকে জনোৱাৰ বাবে মই আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। মই আপোনালোকলৈও ধন্যবাদ থাকিল আৰু পুনৰ লগ পোৱাৰ কাৰণে আশা ৰাখিলোঁ। এয়া মই ইয়াৰে থানৰে বাবা এজনৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ভাল লাগিছেনে ইয়াতে? ভাল লাগিছে। আপুনি ক'ত ইয়াতে থাকেনে? ইয়াতে থাকে। এয়া বাবাৰ থানত জ্বলি আছে। আলু ভাজি আছে, এখেতে বনাই আছে। ইয়াতে চব্জি নাই, এইটো ভোগ বনাই আছে। ইয়াতে এখেতৰ মোটামুটি হ'লে
এখেতেও বনাই আছে মই আপোনালোকক দেখাইছোঁ মোৰ চেনেলৰ সকলোকে ভোগ বনাই আছে ইয়াতো ভোগ বনাই আছে এয়া ইয়াতে চব্জি বনাব আৰু ইয়াতে ভোগ বনাই আছে আৰু মই এখেতকো দেখাইছোঁ লগতে যোৱাবাৰ লগ পাইছিলোঁ এখেতক আৰু ইয়াতে পায়স বনাইছে পায়স বনাই থৈ দিছে ভোগ বনাই থৈ দিছে ভোগ বনাই ইয়াতে ডাঙৰ থালিতো ভোগ বনাই থৈছে ভোগ বনাই থৈছে ভোগ এয়া ভোগ এয়া বিলাহী টক মই সকলোখিনি এবাৰ ধুনীয়াকৈ দেখাইছোঁ চাওক ইমান চৌকা জ্বলি আছে এইফালে বনাই আছে আৰু এইফালে তেখেতসকলো ৰেডি হৈ গৈছে ইয়াতে পুৰীৰ ব্যৱস্থা কৰি আছে বনাই আছে এই থানতে তেখেতসকলে ভোগ বনাই আছে আৰু ভোগ বনাই আছে ইয়াতে মই এজন খুৰাক লগ পালোঁ আৰু খুৰাৰ বিষয়ে মই কিছু জানিবলৈ চেষ্টা কৰোঁ খুৰা কিবা ক'ব নেকি আপুনি আমি ইয়াতে ভোগ বনাই আছোঁ ৰাতিপুৱা 4:30 বজাৰ পৰা আমি ভোগ বনোৱা আৰম্ভ কৰিছোঁ গতিকে আমাৰ ইয়াতে প্ৰায় ঘৰখীয়া সেৱাত প্ৰায় 4,000 ভক্তই ভোগ মানে হেৰি কৰিব খাব আৰু সেই জৰিয়তে আমি ইয়াতে অকল ভোগেই নহয় মিঠা ভোগ আলু ভাজি বিলাহী টক এইবিলাক বিভিন্ন ধৰণৰ মানে ভোগৰ আদি মানে যোজা কৰা হৈছে লগতে কেঁচা ভোগো আছে পকা ভোগৰ লগত আপোনালোকৰ কিমান থালিমান ভোগ বনাব ইয়াতে 75 অৰ্থাৎ 75 থালি 75 থালি ভোগ কিমান ইয়াতে ভক্তপ্ৰাণ দৰ্শকে খাব পাৰিব 4,000 4,000 দৰ্শকে ভক্তপ্ৰাণ দৰ্শকে খাব পাৰিব আৰু 75 থালি ইয়াতে ভোগেই বিতৰণ কৰিব গতিকে এখেতসকলৰ আজি ভাল ডিউটি কৰিছে এই চেনেলতে এই চেনেলৰ জৰিয়তে 2025 বৰ্ষত সমূহ ৰাইজক যদি ইয়াত বাৰগোপাল থানত অহাৰ ইচ্ছা আছে গতিকে যোগাযোগ কৰিব পাৰিব বনগাঁও ধন্যবাদ খুৰা ধন্যবাদ আপোনাক ধন্যবাদ জনালোঁ এইখিনি জনোৱাৰ বাবে আহিব আপোনালোকক সকলোকে মই ইউটিউব চেনেলৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহিব ইয়াৰ পিছৰ অঞ্চলে আমি আগবাঢ়িম আমার মন্দিরের ভিতরে যখন জনপ্রিয় হল আরম্ভ হইল যিসকল ব্যক্তি ভিতৰত কৰি আছে তেখেতসকলে বাহিৰলৈ আহে আমাৰ মন্দিৰৰ ভিতৰত পৰিৱেশৰ গৰখীয়া বাৰগোপাল স্থানৰ কিছু দৃশ্য উপভোগ কৰিলে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট লগতে লগ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিবলৈ হ'লে ছাবস্ক্ৰাইবৰ টিলিঙাটো বজাই দিব ছাবস্ক্ৰাইব হৈ যাব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ।